গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ হাইছ আপোনাৰ সকলো ভালে আছে আৰু সুস্থ আছে এদিন নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই লগ পোৱা তাৰপিছত লগ পোৱাই নাই আৰু এতিয়া যাব ওলাইছোঁ নিজৰ বিয়াৰ নিজে মাতিবৰ কাৰণে মানে বাহঁতৰ ঘৰত যাম তাৰপিছত যাম লগৰখিনি ঘৰত তো যাম আৰু এইপিনে আছে আমাৰ আজি গীতাঞ্জলি বা বিয়া হৈ গ'ল যে কাৰণে চুৰ্ণি লৈ আছে অঁ এই দেখিছে এয়া আমি আকৌ বিয়া হোৱাৰ পিছতহে লগ আৰু দেখিবই বাৰু তো একো নাই আজি ব্লগটো আৰম্ভ কৰিছোঁ যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু অলপমান বজাৰ আছে ফাৰ্ষ্ট বজাৰত সোমাম তাৰপিছত এইপিনে কাৰ্ডছ লৈ লৈছোঁ চ' এতিয়া মাতিব যাম বাৰু মই যাম আৰু গীতাঞ্জলি বা যাব আৰু তো ব'লক বাৰু ব্লগটো জলদি জলদি আৰম্ভ কৰোঁ ৰেডি ধুনীয়াকৈ হৈ লওক তাৰপিছত লগ পাম তো গাইজ ফাইনেলি ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ আৰু বাইদেৱে দেখিছে কাৰ্ড এনেকৈ লৈ বোলে অঁ তাই কাৰ্ড এনেকৈয়ে ল'ব বোলে চ' এতিয়া গৈ থাকোঁ বাৰু আজিতো বজাৰতো কাম আছে আৰু আজি হয় অক্টোবৰ কেইতাৰিখ চৰি নৱেম্বৰ আজি 5 তাৰিখ চ' 4 তাৰিখ নেকি 4 তাৰিখ পাহৰি গ'লোঁ তো এতিয়া সেয়া আমি লৈ লওঁ পাৰ্চখিনি তাৰপিছত আমি এতিয়া গৈ পেলাই দেখাম আপোনালোকক আৰু এইপিনে আমি আহিলোঁ বজাৰত মেখেলা চাদৰ চাই আছোঁ যিহেতু বহুত মেখেলা চাদৰ আমি লৈছোঁ পিছত বাৰু দেখাম বাৰু তো মাহীৰ হাতত দেখিছে এযোৰ আছে আৰু এইযোৰ মই চাই আছোঁ বাৰু তো এইখিনি লৈ মেলি লওঁ আৰু ফোন এটা আহিছে ইম্পৰ্টেণ্ট পিছত কৈ আছোঁ আপোনালোকক চ' গাইজ বিয়া মাতি এতিয়া আহিছোঁ এইপিনে ফাৰ্নিচাৰ চাবৰ কাৰণে ঘপককৈ মাতিলে ফোন কৰি যে কিবা কাম আছে বোলে ফাৰ্নিচাৰ তো এতিয়া ইয়াতে আহিছোঁ ফাৰ্নিচাৰ চাবলৈ কাৰণে আৰু ইমান গৰম পৰিছে এইপিনে বাইদেউ পূৰা আজি চেচ এটা আকৌ কুলাৰ পিন্ধি আহিছে দেই তো মিষ্টাৰকো মাতিছোঁ যিহেতু মই ফাৰ্নিচাৰ ইমান নাজানো তো এইখিনি চাই লওঁ বাৰু আৰু দুঘৰ বিয়া মাতিলোঁ বাৰু নেক্সট ঘৰত দেখাম বাৰু দেই চ' গাইজ আমি এতিয়া গৈ আছোঁ ৰিক্সাত আৰু বিৰাট বেছি ভাগৰ লাগিছে ফাৰ্নিচাৰটো চালোঁ তো এতিয়া যাম বাহঁতৰ ঘৰত তো তাতে গৈ পেলাই অলপ ৰেষ্ট ল'ম আৰু তাৰপিছত ক'ত যাওঁ দেখাম ন বাইদেউ মাতি নোলাই চৰ্দি কাৰণে তো এতিয়া বোলো আৰু এইপিনে মই বা ঘৰত আহিলোঁ আৰু মোক বহুতে সোধে তোমাৰ বা কেইজনী মোৰ বা দেখিছে আপোনালোক সকলোকে চিনি পায় আৰু এইপিনে মোৰ মানে ডাঙৰ বা পিনাজ বাতকৈ সৰু আছিফা বা চ' বা কাৰ্ডখন দিলোঁ পূৰা পঢ়ি আছে আৰু তো আপোনালোকক ক'ম বাৰু কি পঢ়িছে ভালকৈ চাই লৈছে আৰু ন ভনীয়েকৰ বিয়াৰ কাৰ্ডখন বাৰু একো নাই এতিয়া সিহঁতে অলপ পঢ়ি আছে পঢ়িব দিওঁ বাৰু বাকী ব্লগ ষ্টাৰ্ট কৰিম আৰু ভনীয়েকৰ বিয়া খুব এক্সাইটেড মই ঘৰত আহিলোঁ আৰু আহি মেলি এতিয়া অলপ ৰেষ্টো ল'লোঁ আৰু চবকে মাতিলোঁ তো অলপকৈ দেখালোঁ বাৰু তো এতিয়া আমাৰ ঘৰত পূৰা হাউচফুল মানুহ দেখাম বাৰু মানে আজিৰ পৰা বিয়াৰ কাৰণে নাস্তা বনাব যিহেতু আলহী বহুত আহি আছে ন আৰু আমাৰ ঘৰত মানে হাউচফুল আলহী একদম তো নাস্তা বনাব মায়ে পূৰা মানে যোগাৰ দিছে একদম গোটেই বস্তু চব মানে আটা ময়দাবিলাক চব আৰু দেখাম বাৰু লাহে লাহে তলত তো আমি এতিয়া লগাইছোঁ মেহেন্দি বিয়াৰ আগত চাগে মেহেন্দি লগাই লৈছোঁ অলপ যিহেতু চবেই কৈ আছে যে বিয়াৰ দিনাই লগাবা বিয়াৰ আগতে লগাবা কিন্তু মানে মোৰ মেহেন্দি দেখিলে ৰখা নাযায় আৰু তাকো মেহেন্দি আৰ্টিষ্ট আছে তো ভাবিছোঁ লগাই লওঁ তো আণ্টিও লগাই আছে এনেই ফূৰ্তিত আৰু তো গোটেই বজাৰখিনি আজি আম্মাই আনিলে তো এতিয়া চব আহিব মানে মোৰ চাচি মানে মোৰ খুৰীহঁত তাৰপিছত আণ্টিহঁত বাহঁত পূৰা নাস্তা বনাব যেনেকৈ নিমকি কিবা কিবি বনাব আৰু দেখাম আৰু মানে আলহী আহিলে দিবৰ কাৰণে আৰু যিহেতু আলহী কালিৰে পৰা পূৰা ভৰ্তি হৈ গৈছে এইপিনে আজি হয় 4 নৱেম্বৰ কালিৰে পৰা পূৰা একদম ভৰ্তি তো লাইটছ অনেই কৰা নাই মই যিটো আবেলি হৈছেহে চ' মই অলপ দেখাওঁ মেহেন্দি আৰ্টিষ্টে কি কৰি আছে আৰু এইপিনে মানে এনেই মেহেন্দি লগাইছে দেই একো হেৰি নাই আৰু জাষ্ট মেহেন্দি লগাই আছে আণ্টিয়ে আৰু ময়ো লগাম যিহেতু বহুত দিন লগোৱা নাই আৰু এইটো মোৰ বিয়াৰ আগত লাষ্ট মেহেন্দি হ'ব চাওকচোন গীতাঞ্জলি বাই কিমান ধুনীয়াকৈ আঁকিছে আৰু বহুত মানুহ নগাঁও চিনি পায় গীতাঞ্জলি মেহেন্দি আৰ্টিষ্ট এতিয়া কইনা বহিছে মেহেন্দি আঁকিবৰ কাৰণে আৰু এইপিনে আছে মেহেন্দি কি দেখিছে মেহেন্দি আৰ্টিষ্ট ব্ৰাইডমেইড চব মোৰ এনেকুৱাই মানে মোৰ ব্ৰাইডমেইডছ মানে চবত মানে উল্টা চব
আচ্ছা বাৰু একো নাই, এতিয়া মেহেন্দি লগাই লওঁ, তাৰপিছত আপোনালোকক লগ পাম। চুলিখিনিও বহুত জ্বলাইছে দেই, তো ফাৰ্ষ্ট লগাই লওঁ, ডিজাইন চিলেক্ট কৰি লওঁ, তাৰপিছত লগ পাম। চ' গাইজ অলপকৈ চিনাকি কৰাই দিওঁ আৰু বাঘ পৰা ফটামি কৰিছোঁ। এয়া হয় মেহেন্দি আৰ্টিষ্ট গীতাঞ্জলি, গোটেই নগাঁৱতে চিনাকি বাৰু, বহুতে চিনি পায় নগাঁৱৰ, আৰু সঁচাই বহুত ভাল মেহেন্দি লগায়, আৰু যিহেতু মোৰ কাজিন হয় ন, চ' একো নাই বাৰু, কাজিন চাজিনৰ কথা নকওঁ। এই মোৰ নখকেইটা চাওক কিমান ধুনীয়া, সেনেকুৱা আছে নেকি আপোনাৰ? নাই ন, মোৰে আছে। এইপিনে দেখিছে ইজ্জত দিবৰ কাৰণে মেলিয়ে দিয়ে নখকেইটা। চ' একো নাই গাইজ, এতিয়া মেহেন্দি লগাই লওঁ, এক ঝলককৈ দেখাম বাৰু আপোনালোকক। আৰু চাওক না কি ধুনীয়া ডিজাইন আঁকিছে, মানে কি ক'ম, ইমানেই ধুনীয়াকৈ, আৰু বহুত স্মুথ হয় মেহেন্দি, বহুত ধুনীয়া হয়। একো নাই বাৰু, আপোনালোকক তলত কণ্টেক্ট নাম্বাৰ দি দিম, কোনোবা যদি নগাঁও হয়, বিয়া আছে, আপোনালোকে নিশ্চয় কণ্টেক্ট কৰিব। আৰু বিয়াটো মোৰ পূৰা বুক আৰু, নিজৰ বায়েক আছে যদি চিন্তা ক'ত ন। তো একো নাই বাৰু, এইখিনি লগাই লওঁ, তাৰপিছত লগ পাম। মেহেন্দি মই লগালোঁ এইপিনে আৰু এইপিনেও, আৰু আমাৰ মেহেন্দি আৰ্টিষ্ট, তলত মই কণ্টেক্ট নাম্বাৰ দি দিম, কোনোবা যদি নগাঁও হয় বুকিং কৰিব পাৰে, কিন্তু মোৰ বিয়াৰ দিনা বুকিং নকৰিব, যিহেতু মই বহুত দিনৰ কাৰণে বুকিং কৰি থৈছোঁ বাইদেউ। তো এইপিনে মই লগালোঁ, ফটো লগাই দিম, আৰু সেইপিনে পূৰা কইনা আৰু। তো এইটো মোৰ লাষ্ট মেহেন্দি বিয়াৰ আগত, তো পিছত বাৰু বিয়াৰ মেহেন্দি লাগিব। তো তলত চব মানুহ আহি গ'ল, নাস্তা বনাইছে, তো এতিয়া বাইদেউকো কৈছোঁ থাকি যাব, নাথাকে, বাইদেউক থৈ আহিব লাগিব। তো মই আপোনাক দেখাম বোলক। আৰু নাস্তা চবেই বনাই আছে, আৰু মোৰ মেহেন্দিখিনি চাওক না, আৰু কোনে কোনে মেহেন্দি কোলা হৈ থাকিলে ভাল লাগে প্লিজ কমেণ্ট কৰিবচোন। আৰু এইপিনে দেখিছে পূৰা চবেই নাস্তা বনোৱাত পূৰা ব্যস্ত একদম, আৰু এইপিনেও পূৰা ব্যস্ত, মানে কি হৈছে বিয়া ঘৰ ন, তো অলপ দেখাই দিছোঁ আৰু বিয়া লাগি গৈছে। আৰু লাজো লাগিছে, কইনাই নিজে ব্লগ কৰিছে। আৰু এইপিনে বনাই আছে নিমকি, মানে বহুত আলহী আহিছে আমাৰ খবৰ ল'বৰ কাৰণে, বিয়াৰ ঘৰত এনেকৈ আহে ন, তো মানে কি হয় বিস্কুট আৰু কিমান দিয়ে, তো আৰু বিয়াৰ ঘৰততো এনেকৈ খানা বনাই ন, নিমকি, আৰু বনাব লাহে লাহে বাৰু, তো দেখাই যাম। আৰু মেহেন্দিখিনিৰ পৰা মানে চকু নাতৰিছে মোৰ, তো সেইপিনে চাওক এটা হ'ল, আৰু এয়া কেইটামান হৈ গ'ল বাৰু, তো পিছত লগ পাই আছোঁ। মই আছোঁ মোৰ তলৰ ৰুমত, আৰু এইপিনে মেহেন্দি আঁতৰাই দিলোঁ, অনলি 20 মিনিট ৰাখিছোঁ, ৰং ধৰা নাই। আৰু ৰাতি চবেই মোৰ খুৰীহঁতে আণ্টিহঁতে চবেই বনাই আছে, আৰু পাপাও তাত আজি পূৰা বিয়া লাগিছে, মানে কইনাৰ বাপেকৰ। তো ব'লক বাৰু এক ঝলককৈ দেখাওঁ, আৰু ব্লগটো মই ইয়াতে সামৰি দিম, একদম ৰাতিপুৱা আৰম্ভ কৰিম অলপকৈ দেখাই, মানে কি হৈছে কালি মই যাম গীতাঞ্জলি ঘৰত কইনা থ'লে, আৰু এইপিনে বিয়াৰ কাৰণে ফ্ৰিজ আৰু ৱাশ্বিং মেচিন এইপিনে বাৰু। এতিয়া ব'লক দেখাই লওঁ, তাৰপিছত একদম গুড নাইট কৰিম, যিহেতু মোৰ মানে ভাগৰ লাগিছে, আজি ওলাই গৈছিলোঁ যে, ব'লক। আৰু এইপিনে মোৰ ভাইটিয়ে মোৰ শহুৰ আব্বাৰ লগত, মানে ফাদাৰ ইন ল'ৰ লগত কথা পাতি আছে, পূৰা আৰু ভিডিঅ' কলত জোকাই আছে, বিয়া পালেহি কেনেকুৱা কি। তো এতিয়া মানে কি হ'ল জানেনে, মোৰ আজি কইনা ভাত আছিলে, 8 নম্বৰ কইনা ভাত মোৰ। চ' মই আহিছোঁ আণ্টিহঁতৰ ঘৰত, আৰু মেহেন্দি এতিয়ালৈকে লাহে লাহে ৰং আহিছে আৰু। তো এইপিনে আণ্টিহঁতৰ ঘৰত আহিলোঁ, এতিয়া কেইটা বাজিছে জানেনে, বেছি টাইম হোৱা নাই বাৰু, 9:57, আৰু এইপিনে আণ্টি। চ' এতিয়া আণ্টি ঘৰত মানে কি হৈছে, খাব আহিছোঁ মই, আৰু ইমানেই মানে কি ক'ম, এই চাওকচোন আণ্টি কেইটামান বেঙেনা দিলে, মই কৈছোঁ ময়ে ভাজিলোঁ দিয়া। তো এইপিনে মই ভাজি আছোঁ, আৰু মানে কি ক'ম পূৰা ভাগৰো লাগিছে, দিনটো পূৰা কষ্ট হৈছে, যিহেতু বিয়া মাতিব গ'লোঁ, ফাৰ্ণিচাৰত গ'লোঁ, বজাৰ, আহি আকৌ নাস্তা। চ' এইপিনে খানা লাহে লাহে ওলাই দিছোঁ, ভালকৈ প্লেটখন মই ফটো মাৰি দি দিম। আৰু কোনোবাই যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, বহুতেই মোক সুধি থাকে কমেণ্টত ইনষ্টাগ্ৰামৰ আইডিটো, মই ইনষ্টাগ্ৰামৰ আইডি দি দিম তলত, আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু এয়া চাওক ভাত, তিয়ঁহ, তাৰপিছত এগ, এইটো আচাৰ, চিকেন। চ' হে গাইজ, গুড মৰ্ণিং, আজি হয় নেক্সট ডে মৰ্ণিং, আৰু ৰাতিপুৱা মোৰ আহিছে পোষ্টেলৰ পৰা চাৰ্টিফিকেট এখন, আৰু মই বহুত বেছি ইম'চনেল হৈ গৈছোঁ, দেখাইছোঁ কিয় মই ইমান ইম'চনেল হৈছোঁ। চ' ফাইনেলি আই গট মাই প্ৰফেশ্যনেল লাইচেঞ্চ, মোৰ বেকাৰৰ প্ৰফেশ্যনেল লাইচেঞ্চ মই আজি পাইছোঁ, আৰু 2 বছৰ পিছত যোনটো কষ্টৰ ফল মোৰ হাতত, আৰু মোৰ হাতত একদম ৱৰ্ড নাই, মই কি ক'ম, মানে ইমান ভাল লাগিছে, ৰাতিপুৱা মই ইমান ডাঙৰ এটা বস্তু পাইছোঁ। গভৰ্ণমেণ্টত মই এপ্লাই কৰিছিলোঁ, আৰু গভৰ্ণমেণ্টত এপ্লাই কৰাৰ পিছত মই পাইছোঁ মোৰ প্ৰফেশ্যনেল চাৰ্টিফিকেট এজ লাইচেঞ্চ। আমাৰ জুহিছ কেকৰ 2 year কমপ্লিট হৈ গ'ল, আৰু ফাইনেলি আজি 2 বছৰ কষ্টৰ পিছত এইখন
বহুত বেছি ইম'শ্যনেল হৈ গৈছিলোঁ মই আৰু এতিয়া এখন মই একদম ফ্ৰেম কৰাই মই থৈ দিম আৰু মই এক্সাম দিছিলোঁ আৰু ফাইনেলি মই এক্সামত 3টা এক্সাম দিছিলোঁ প্ৰফেশ্যনেল বেকাৰৰ তো 3টাতে মই পূৰা ফুল পাছ তাৰপিছত মোক লাইচেঞ্চখন দিলে লগত চাৰ্টিফিকেটো দিছে আৰু কৈছোঁ নহয় মানে ইমান সহজ নহয় এটা বিজনেছ চলোৱা আৰু ইমান কম বয়সত বহুতে কয় ইমান কম বয়সত ইমান বিজনেছ চলাই আছা ভাল লাগে আৰু সকলো মোক এনে যোৱা কৰিব তো আজি হয় নেক্সট ডে মৰ্ণিং ব্লগটো আৰম্ভ কৰোঁ আজিতো মানে মোৰ ক'ত উৰি আছে মই নিজে ক'ব নোৱাৰোঁ আৰু হাজবেণ্ডো বহুত বেছি সুখী যিহেতু আজি হাজবেণ্ড আম্মা আব্বাৰ কাৰণে মই ইমানখিনি পাৰিছোঁ চবেই বহুত ছাপোৰ্ট কৰিছে চবেই আৰু ইউটিউবতো জানে হাজবেণ্ডে বহুত ছাপোৰ্ট কৰিছে ইউটিউবতো মোৰ কালি 4K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল চ' আপোনালোক সকলোকে বহুত ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰিছে কালি এটা গুড নিউজ পাইছোঁ মই শ্বেয়াৰো কৰিছোঁ 4K আৰু ৰাতিপুৱা চকুটো মেলি এইখনটো মই পূৰা ফ্ৰেম কৰাই ৰাখি থৈ দিম কি ক'ম মানে ইমান ফূৰ্তি লাগিছে মানে মোৰ মন গৈছে মই ইয়াতে থৈ দিওঁ আৰু তো এখন ফ্ৰেম কৰাম মই ভালদৰে আৰু মই মোৰ যেতিয়া মই ষ্টুডিঅ' খুলিম মই এখন থৈ দিম হেং কৰাই চ' একো নাই আজি ব্লগটো আৰম্ভ কৰিছোঁ যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব তলত কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু আজি কইনা ভাতৰ দাৱত আছে তো মই এতিয়া কেইটা বাজিছে এতিয়া বাজিছে 10টা মই ৰেডি হওঁগৈ গা চা ধুই তাৰপিছত লগ পাম চ' গাইজ আমি ৰেডি হৈ গ'লোহি মানে মা যাব বজাৰলৈ অলপ বাৰ লগত আৰু এইপিনে মোৰ মেহেন্দি চাওকচোন ইমান খোলা হৈ গ'ল আৰু মই ওলাই দিলোঁ একদম গীতাঞ্জলি বা ঘৰলৈ চ' এতিয়া গৈ থাকোঁ তাতে গৈ লগ পাম আৰু এইপিনে বাহঁতৰ ঘৰত আহি পেলাই বহুত টাইম বহিলোঁ তাৰপিছত এইপিনে চাহ খাই আছোঁ আৰু মানে কি জানেনে চাহ মই বেছি নাখাওঁ এক ঢোককৈ খাওঁ কিন্তু বহুত চাহ টাইম খাওঁ আৰু তো এইপিনে বাৰ বাগিচাখন অলপকৈ দেখাই দিওঁ ন যিহেতু টাইম হ'ল এতিয়া আমাৰ ভাত খোৱা টাইমো হৈ গ'ল আৰু কথা পাতোতে মানে নগৈছে আৰু এইপিনে বেছেৰী বহুত বেমাৰ এইপিনে পাইল মানে গীতাঞ্জলি বাৰ কাজিন পাইল বা চ' এইপিনে চাওকচোন মইনা চৰাই এটা আছে সেইটো দেখাই দিছোঁ পূৰা চিঞৰি আছে আৰু তো এতিয়া খানাৰ কাৰণে কি আছে আপোনালোকক দেখাই দিওঁ মোৰ 8 কইনা ভাত আৰু এইপিনে বহুত আইটেম দেখিছে বৰা আলু ভাজি চিকেন দালি আৰু এইপিনে দেখিছে এতিয়াও বোলে আধৰা আছে তো ফটো এখন লগাই দিম বাৰু এইপিনে দিলে বহুত আছে আৰু একদম খাই লওঁ তাৰপিছত লগ পাম আৰু একদম চ' গাইজ ব্লগটো সামৰিব হৈ গ'ল আৰু এইপিনে মোক কইনা ভাত খাওঁতে পাই দিলে গিফ্ট এইপিনে চেইন দেখিছেনে ইমান ধুনীয়া নেকলেছডাল আৰু এইপিনে এটা চিম্পল ব্ৰেচলেট আৰু চাওকচোন এইপিনে একদম ক্লিপছ যিটো মই বহুত বেছি ভাল পাওঁ ক্লিপছ আৰু এইপিনেও ক্লিপছ আছে আৰু এইপিনে মৰম লগা চাদৰ মেখেলা এযোৰ থেংক ইউ ছ' মাছ গীতাঞ্জলি বা আৰু সেয়া মোৰ গিফ্ট তো আজিৰ ব্লগটো এতিয়া সামৰিছোঁ যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰবাৰ লগ পাইছোঁ আন এটা ভিডিঅ'লৈ বাই বাই